নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিজিটেল অসম ইনফৰমেশ্যন ইউটিউব চেনেল। চ' বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ বাবে অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। বন্ধু-বান্ধৱীসকল, জ্ঞানশ্ৰী বৰাৰ যি মন্তব্য আগবঢ়াইছিল বিয়াৰ জোৰোণ আৰু যৌতুকৰ বিষয়ে, সেই মন্তব্যটো আপোনালোকক মই শুনাব লৈছোঁ। তেওঁৰ নিজস্ব কিছু অনুভৱ আৰু অভিজ্ঞতা সম্পৰ্কে নিজৰ জোৰোণৰ পাছত তেওঁৰ যিখিনি কথা ক'ব বিচাৰিছিল সেই কথাখিনি তেওঁ ব্যক্ত কৰিছে। গতিকে সেই কথাখিনি আপোনালোকক মই শুনাব লৈছোঁ। লগতে এটা তেওঁ মেছেজ দিব বিচাৰিছে যে যৌতুক আচলতে কেনেকুৱা ধৰণৰ হয়। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। নমস্কাৰ। এটা বিশেষ বিষয় লৈ এই কথাখিনি ক'ব খুজিছোঁ। বিষয়টো বিয়াৰ জোৰোণৰ গহনা আৰু যৌতুক সম্পৰ্কীয়। বিষয়ত মাত মতাৰ প্ৰয়োজন বুলি বহু আগতেই ভাবিছিলোঁ, কিন্তু যোৱা কিছুদিনত নিজৰ বিয়াৰ যা যোগাৰবোৰ কৰোঁতে এই প্ৰয়োজনীয়তা কিমান বেছি এইটো মৰ্মে মৰ্মে উপলব্ধি কৰিলোঁ। তথাপিতো এটা বিশেষ দিনলৈ ৰৈ যোৱাটো আটাইতকৈ শুদ্ধ হ'ব বুলি ভাবিলোঁ। সেই দিনটো হ'ল মোৰ জোৰোণ। জোৰোণ পাৰ হৈ যোৱাৰ পাছত সেইবাবে এই কথাখিনি ক'ব খুজিছোঁ। যিদিনা বিয়াৰ যা যোগাৰৰ আৰম্ভণিতেই কৈছিলোঁ যে বিয়াত দুটা বস্তু মই মানি ৰাখিব খোজোঁ। এটা হৈ গ'ল, বিয়াৰ জোৰোণত মোক দৰা ঘৰৰ পৰা সোণৰ গহনা নালাগে, আৰু মই যেতিয়া দৰা ঘৰলৈ যাম তেতিয়াহ'লে মই ছোৱালীজনী যাম, আৰু যিকেইটা বস্তু মোৰ যাৱতীয় সা সামগ্ৰী মই সদায় লগতে লৈ ঘূৰি ফুৰোঁ, সেইকেইটা সামগ্ৰীহে লৈ যাম। বিয়াৰ নামত ছোৱালীজনীৰ লগত অন্যান্য যাৱতীয় আচবাব সা সামগ্ৰী, যিবোৰ আমি দৰা ঘৰত গৈ ছোৱালীজনীৰ প্ৰয়োজন বুলি ভাবি এক্সট্ৰাকৈ দি পঠাওঁ, সেই বস্তুবোৰ লৈ নাযাওঁ। দৰা ঘৰে মানি লৈছিল বস্তুবোৰ নালাগে বুলি, কিন্তু সোণৰ গহনা নিনিও বুলি মানি লোৱা নাছিল। ঠিক একেদৰে মোৰ ঘৰেও মানি লৈছিল যে সোণৰ গহনা নহ'লেও হ'ব বাৰু, কিন্তু তোৰ যাৱতীয় সা সামগ্ৰীবোৰ আমি দিমেই। গতিকে আল্টিমেটলি মই যিমান সহজ বুলি ভাবিছিলোঁ আচলতে পৰিৱৰ্তন এটা অনাটো, সিমান সহজ যুঁজ এখন মোৰ বাবে হৈ থকা নাছিল। বহু সময়ত আমি এনেকুৱা কিছুমান কাম এইবাবেই কৰোঁ কাৰণ আমি ভাবোঁ মানুহে কি ক'ব। এই জোৰোণৰ দিনা দৰা ঘৰৰ মানুহবোৰ যদি আহে, ছোৱালীক যদি সোণৰ অলংকাৰ কেইপদ নিপিন্ধাই, দামী দামী কাপোৰবোৰ যদি নিদিয়ে, তেতিয়াহ'লে দৰা ঘৰে ভাবে যে ছোৱালীৰ ঘৰৰ যিবোৰ মানুহ, ছোৱালীৰ গাঁও অঞ্চলৰ যিবোৰ মানুহ বহি থাকিব সেইদিনা, সেই মানুহবোৰে কি ক'ব? যিখিনি মানুহে অলংকাৰ কাপোৰ চাবলৈ আহিব, তেওঁলোকেতো ঠাট্টা কৰিব, মনে মনে ফুচফুচাব, কথা পাতিব, আই ছোৱালীজনীক গহনা কেইপদো নিদিলে, সোণৰ অলংকাৰে কেইপদো নিদিলে। এই প্ৰশ্নটোৰ, এই ঠাট্টাৰ সন্মুখীন হ'ব বুলিয়ে ল'ৰা ঘৰৰ মানুহে প্ৰয়োজনতকৈ বহু সময়ত বহুত বস্তু দিয়ে। আৰু আজিকালি আমি চেলিব্ৰিটিৰ বিয়াবোৰতো দেখিছোৱেই। এক্সট্ৰাভেগেণ্ট বিয়াসমূহ দেখি খৰচ কৰাৰ প্ৰয়োজনটো আগতকৈ বহুত বেছি বাঢ়ি গৈছে। কিন্তু চেলিব্ৰিটিৰ বিয়াসমূহত বহুত বস্তু স্পনচাৰ্ড থাকে। তেওঁলোকৰ খৰচতকৈ বেছি অন্যান্য মানুহে বহু সামগ্ৰী নিজৰ প্ৰমোশ্যনৰ বাবে দিয়ে। গতিকে আমি দেখা কথাবোৰ সদায় সঁচা নহয়। ঠিক একেদৰে মোৰ ঘৰৰ মানুহে মোক বাৰে বাৰে প্ৰশ্ন কৰিলে যে ছোৱালীজনী যেতিয়া আমি থবলৈ যাম, তেতিয়া যদি ছোৱালীজনীৰ শুৱনি কোঠাটো খালী হৈ থাকে, আমাৰতো গৈ বিৰাট লাজ লাগিব, আমাৰ আত্মসন্মানৰ কথা আছে। বিচনাখন যদি নাথাকে, ছোৱালীজনী বিয়াৰ পাছত কিহত শুব? ছোৱালীজনী পুৰণা বিচনা এখনত শুব নাপায়। অন্ততঃ একো নহ'লেও আলনা এডাল লাগিব, একো নহ'লেও আলমিৰা এটা লাগিব, মুখ চাবলৈ নতুন আৰ্চি এখন লাগিব, বিচনা এখন লাগিব, এইখিনি বস্তুটো মিনিমাম লাগিবই। মোৰ উত্তৰ আছিল, মই বিয়া হোৱাৰ আগতেতো ল'ৰাজন ঘৰত থাকে, তেওঁ নিশ্চয় কাপোৰ থবলৈ কিবা আছে। মই বিয়া হোৱাৰ আগতেতো ল'ৰাজন ঘৰখনত শুৱে, নিশ্চয় শুবলৈ বিচনাখন আছে। গতিকে মই বিয়া হোৱাৰ পাছতো তেওঁলোকে মোক যিদৰে ৰাখিব, মই সেইদৰে থাকিম। বিচনা নতুনেই হওক বা পুৰণাই হওক, সেই বিচনাখনে তেওঁলোকৰ মৰম, সেই আলমাৰিটোৱে, সেই বস্তুখিনিয়ে তেওঁলোকৰ মৰম জানো নিৰ্ণয় কৰিব পাৰিব? নিজৰ ল'ৰাজন, নিজৰ ঘৰত থকা মানুহ কেইজন যিদৰে আছে, ময়োতো সেইদৰেই থাকিলেই হ'ল। তেতিয়াহে মোৰ সেইখন নিজৰ ঘৰ হ'ব। আৰু এই কথাখিনি মোৰ ঘৰৰ মানুহে আজিৰ দিনটোলৈকে আচলতে বৰ সহজভাৱে মানি লোৱা নাই। মই বহুত সহজ হ'ব বুলি ভাবিছিলোঁ, কিন্তু পিছত বুজিলোঁ যে টাউন অঞ্চলত বিয়া এখন পাতিলে হয়তো আধুনিক
মানসিকতাৰ পদ্ধতিৰে ৰীতি নীতি নমনাকৈ বিয়া এখন পাতিলে যিদৰে আমি মন গ'লেই যি টি কৰি দিব পাৰোঁ, ৰীতি নীতি মানি বিয়া এখন পাতিলে কথাবোৰ সেইদৰে কৰি দিব পৰা নাযায়। বহুতে মোক এই বুলি প্ৰশ্ন কৰিছিল যে ইমানেই যদি আপত্তি, ৰিচিপশ্যন এটা দি থোৱা, নিয়মবোৰ কৰিব নালাগে, কোৰ্ট মেৰেজ কৰি থ'লেই হ'ল। কিন্তু মোৰ সেই কথাটোক লৈও আচলতে আপত্তি আছিল। আপত্তি এইবাবেই কাৰণ মায়ে দেউতাই বাৰে বাৰে কৈছিল যে একমাত্ৰ এজনেই সন্তান, এই এজন সন্তানৰ বিয়াৰ সপোনটো আমি গোটেই জীৱনভৰ দেখিছোঁ, আৰু সেই ছোৱালীজনীক বিয়াখন আমি নিজৰ ঘৰৰ পৰা দিব বিচাৰোঁ, বিয়াখন ৰীতি নীতিৰে পাতিব বিচাৰোঁ। আৰু মোৰ বাবেও এইটো প্ৰয়োজনীয় আছিল, কাৰণ মোৰ আত্মীয় স্বজন, মোৰ পিতৃ মাতৃ, মোৰ গাঁৱৰ, মোৰ পৰিয়ালৰ, মোৰ অঞ্চলৰ মানুহৰ অৱদান মোৰ জীৱনত অতি বেছি। যিখন গাঁৱৰ মাটি পানী ধূলিৰ লগৰ সম্পৰ্কৰে মই ডাঙৰ হৈছোঁ, যিখিনি মানুহৰ মৰম বুকুচাত গোলাই উঠি মই জীৱনৰ সৰুৰে পৰা প্ৰতিটো পদক্ষেপত আগুৱাইছোঁ, যাৰ অৱদান মোৰ জীৱনৰ প্ৰতিটো পদক্ষেপত আছে, তেওঁলোকৰ আশা ভৰসাবোৰক একাষৰীয়াকৈ থৈ মই কেৱল নিজৰ বাবেই বিয়াখন ৰীতি নীতিবোৰ উলংঘা কৰি পাতিব খোজা নাছিলোঁ। মোৰ গাঁৱৰ মানুহ, মোৰ অঞ্চলৰ মানুহ, সামাজিকভাৱে সকলোকে লগত লৈ সম্পূৰ্ণ ৰীতি নীতিৰেহে মই বিয়াখন পাতিব বিচাৰিছিলোঁ। আৰু সমান্তৰালভাৱে মই কিছু অংশ পৰিৱৰ্তনো বিচাৰিছিলোঁ। সেইবাবে ৰীতি নীতি মানিও ৰীতি নীতিৰ মাজত কিছু কিছু পৰিৱৰ্তন বৰ সহজ হৈ নাথাকে। এই কথাটো বুজিবলৈ আচলতে মই প্ৰচেছটোত মাজত সোমাওঁতেহে বুজিলোঁ। আৰু যেতিয়া বুজিলোঁ, তেতিয়া মই এইটোও বুজিলোঁ যে এই কথাবোৰ কোৱাৰ প্ৰয়োজন আৰু বেছি, কাৰণ ময়েই যেতিয়া পৰা নাই, মোৰ দৰে অতি সাহসেৰে প্ৰত্যেকটো পদক্ষেপ ল'ব খোজা ছোৱালী এজনীৰ বাবে যেতিয়া এইবোৰ অতি কষ্টকৰ, মোৰ গাঁৱৰ, মোৰ অঞ্চলৰ আন 10জনী ছোৱালীৰ বাবে এই কথাবোৰ আৰু বেছি কষ্টকৰ। তেওঁলোকে হয়তো আৰু বেছি ভাবিবলগীয়া হয় যে মানুহে কি ক'ব। সেইবাবে মই এই কথাখিনি ৰাজহুৱাকৈ আজিৰ দিনটোত কোৱাটোৰ প্ৰয়োজন বুলি ভাবিছোঁ। আৰু মই যিখিনি কৰিবলৈ চেষ্টা কৰিছোঁ, যিখিনি কৰিবলৈ সক্ষম হৈছোঁ, সেইখিনি যদি মোৰ দৰে আন 10জনী ছোৱালীও কৰে, মই তেতিয়া ভাবিম যে মই কৰিব খোজা প্ৰচেষ্টাটো অন্ততঃ 1% হ'লেও শুদ্ধ হৈছে। মই কিন্তু আকৌ কওঁ, মই সম্পূৰ্ণ শুদ্ধ নহয় দেই। মই শুদ্ধ মিনছ মই সম্পূৰ্ণ সফল হ'ব পৰা নাই, কাৰণ মই ভবাৰ দৰে এপদো গহনা নিদিয়াকৈ মোক দৰা ঘৰে জোৰোণ দিয়া নাই। কিন্তু এপদো গহনা নিদিয়াৰ ঠাইত মই যিটো কথা কৈছিলোঁ যে সোণৰ নেকলেছডালৰ ঠাইত অসমীয়া গহনা দিলেওতো চলে, কিছু কথা তেওঁলোকেও মানি ল'লে। সেই কথাটোত মই সুখী। মই বাৰে বাৰে ক'ব খুজিছিলোঁ মোৰ ঘৰৰ মানুহবোৰক যে যিখন ঘৰলৈ বিয়া হ'ম, যিজন ল'ৰালৈ বিয়া হ'ম, তেওঁলোকৰ মোৰ প্ৰতি থকা মৰমবোৰ কেতিয়াও গহনাৰ চাইজেৰে, গহনাত থকা সোণৰ পৰিমাণেৰে জুখিব নোৱাৰি, কাপোৰৰ দামেৰে জুখিব নোৱাৰি। প্ৰয়োজনত মোৰ বিয়াৰ কাপোৰ মই নিজেও কিনিছোঁ। মই মোৰ বিয়াত পিন্ধিব লগা 2-এডাল গহনা মই নিজৰ টকাৰেও কিনিছোঁ। পিন্ধিবই যদি লাগে, ছোৱালীজনী ধুনীয়াকৈ ওলাবই লাগে, যিখিনি সামগ্ৰী মোৰ মন যায় মই নিজেওতো খৰচ কৰি ল'ব পাৰোঁ, তাৰ বাবে সিমানখিনি উপাৰ্জনটো মোৰ আছে। আৰু একেদৰে মই মোৰ পিতৃ মাতৃক এই কথাও কৈছোঁ যে বিয়াৰ পাছত যিখিনি বস্তু লাগিব, যিখিনি নহ'লে ছোৱালীজনী কেনেকৈ শুব, কিহত থাকিব বুলি তোমালোকে ভাবিছা, সেইখিনি বস্তু মই নিজেও প্ৰয়োজন হ'লে যোগাৰ কৰি ল'ম, কাৰণ সেইখন ঘৰটো মোৰেই ঘৰ। মোৰ ঘৰখনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী কেইপদ মই নিশ্চয় যোগাৰ কৰি ল'ব পাৰিম। বহুতে মোক এই কথাও তাৰ পাছত কৈছে, তোমাৰ চাকৰি আছে, তোমাৰ আত্মবিশ্বাস আছে, তুমি পাৰিবা। সকলোৰেতো চাকৰি নাথাকে, সকলোৰে সেই আত্মবিশ্বাসো নাথাকে, সকলোৱে নোৱাৰে। সেই নোৱাৰা ছোৱালীবোৰৰ বাবে বিচনা এখনৰ প্ৰয়োজনটো পিতৃ মাতৃয়ে গোটাই দিব লাগিব, প্ৰয়োজনীয় আচবাব কেইটাতো দি পঠাব লাগিব। মোৰ সেইসকল পিতৃ মাতৃলৈ এটাই প্ৰশ্ন, ছোৱালীজনীৰ প্ৰয়োজনীয় সা সামগ্ৰীবোৰ আমি বিয়াতেই গোটাই দিব লাগিব বুলি কিয় ভাবোঁ? আমি কিয় এইটো নাভাবোঁ যে ছোৱালীজনীয়ে বিয়াৰ আগতেই যদি স্বাৱলম্বী হয়, বিয়াৰ নামত গোটাই দিব লগা বিচনাখনৰ খৰচেৰে আমি যদি ছোৱালীজনীক স্বাৱলম্বী হোৱাত সহায় কৰোঁ? সকলোৱে যে চাকৰি কৰিব বিচাৰিব বা সকলোৱে চাকৰি কৰিব পাৰিব তেনে কোনো কথা নাই। বহুতে নিজৰ স্বাধীনতা ৰাখিও নিজে স্বাৱলম্বী হ'ব বিচাৰে। বহুতে বিচাৰে যে তেওঁ ব্যৱসায় এটা কৰিব। আজিকালি ছোৱালীবোৰে নিজৰ উপাৰ্জন নিজেই কৰিবলৈ লৈছে।
নিজৰ চলা ফিৰাৰ খৰচটো আনৰ ওচৰত হাত পাতি থাকিবলৈ আজিকালি ছোৱালীবোৰ নিবিচাৰে কোনোবাই মেকআপ আৰ্টিষ্টৰ কাম কৰে কোনোবাই নিজৰ ঘৰতে অনলাইন মাৰ্কেট খুলি লৈছে গহনা বিকে কাপোৰ বিকে কোনোবাই কেক বনায় কোনোবাই আচাৰ বনায় কোনোবাই অনলাইন টিফিন ছাৰ্ভিচ দিয়ে কোনোবাই কাপোৰ চিলাই কৰে কোনোবাই ডাঙৰ ডাঙৰ ডিজাইনাৰ সকলোৱে বহুত ধুনীয়া ধুনীয়া বিজনেছ কৰে আৰু যিসকলে কৰা নাই তেওঁলোকো ভাবে যে সামাজিক মাধ্যমৰ সহায়ত আন কিবা উপায়েৰে তেওঁলোকৰ নিজৰ উপাৰ্জন কৰিব এই যে ছোৱালীজনীয়ে নিজে স্বাৱলম্বী হ'ম বুলি আশা কৰি থাকে সেই স্বাৱলম্বিতাটোৰ ক্ষেত্ৰত যদি পিতৃ মাতৃয়ে গোটাই থকা টকাৰ কিছু অংশ